হেল্ল' বন্ধুসকল, আজি আমি যাই আছোঁ ভূটান চকী পিকনিক খাব গ'লে নহয়, এনে ফুৰিবলৈ যাই আছোঁ। তো চাই থকা ভ্লগটো বিহু বুলি ফুৰিব যাই আছোঁ, ভাল লাগিব যাই বিহু বুলি। সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা থাকিল। এতিয়া ওলাই লৈ যাওঁ। মোজা পিন্ধা পাহৰি গ'লোঁ। এই ভ্লগটো এনজয় কৰিব, ভাল লাগিব আজি। পুৰা ফালি যাম, এনজয় কৰি থাকক ভ্লগটো। ঠিক আছে, মই ওলাই লৈ ভ্লগটো আকৌ ষ্টাৰ্ট কৰি আছোঁ। তো উঠিলোঁ গাড়ীত, এতিয়া গৈ আছোঁ ভূটান চকীলৈ। ভিডিঅ'টো এনজয় কৰক, চাই থাকক লাষ্টলৈ, বহুত ভাল লাগিব। দাদা কিবা ক'বা নেকি? আমি যাই আছো আজি ফটোশ্বুট, অনলি ফৰ ফটোশ্বুট। বাকী একো নাই। ক'ত যাই আছো এইটো কৈ দিয়া। ভূটান চকী অনলি ফৰ ফটোশ্বুট। আপুনি কিবা ক'ব ছাৰ? আমাৰ কিছু ক'ব লগা নাই, আমি ফটো উঠিব লগা আছে। এয়া দেখিছে ৰাইজ, এইসকল ওলাইছে ফটো উঠিব ভূটান চকী। আমি গৈ আছো আপোনালোকে টিউন কৰি থাকিব। গুৰু কঙালী গৈ আছো ভূটান চকী। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়া লখৰা পাৰ হৈ গ'ল। পুৰা মাঘ বিহু এনজয়। টিকুৰে অজয় দা গাড়ীখন ভাঙিম বুলি ভাবছে ওপৰত চাদি। ৰানু মণ্ডল স্পীড ব্ৰেকাৰ। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল, মইনা মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল, মইনা মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল, মইনা ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল, মইনা বহাগ বিহু আহিল, পেপাই মাতিল, মইনা ধুম পেপাই মাতিল। বহাগ বিহু আহিল, মইনা বহাগ বিহু আহিল, ঢোল পেপাই মাতিল, মইনা ঢোল পেপাই মাতিল। গছৰ ডালত ফুলে চৰাইৰ হিয়া ভঙা কান্দোন, মইনা হিয়া ভঙা কান্দোন। চৰাই ঘৰবাৰ মেৰা মখৰা ৰে মখৰা, तू ही है संसार मेरा मखरा रे मखरा, ये पागल सा है प्यार मेरा मखरा रे मखरा, चुराई घर बार मेरा मखरा। এয়া শৰাইঘাট ব্ৰিজ আহি পালো। এইখন নহ'লে আমি ইপাৰ হ'ব অলপ দিগদাৰ হয়। আমি ৰৌপৱেদি হ'ম, ৰৌপৱে। নদীত পানী চানী নাই, গাড়ী লৈ পাৰ হ'ব পৰা হৈছে নদী। পানীবিলাক দেখাই নাপায়, বহুত কুঁৱলী পৰিছে। এয়া আহি পালো চাংচাৰি টল গেট। চকলেটো লাগিব নেকি? বগৰী দিয়া, বগৰী দিয়া।
পাম্পত ৰখিম পেট্ৰল ব্ৰেক ਕੰਨਾਂ ਵਿੱਚ ਮੁੰਦੜਾ ਪੈਂਦਾ Jam, tolke jam. বলক দে আৰু পিকনিকত গেছি তাৰে পানী খাইছি বোলে তাহোঁ গম এয়া বাইহাটা চাৰিআলি পাৰ হৈ আহিলো। পুৰা খালী ৰাস্তা বিহু বুলি আবি গাড়ী মে পাই ঐ এইটো খোলা এইটো গলি হৈছে চাৰিওফালে পালো বৰমা এখন কাপ চাহ খাই যাম দে ৰাস্তাত ফ্ৰী চাহ খাব লাগছিল ফ্ৰী চাহ খাম দে ফ্ৰী চাহ টেনশ্যন নলবি ফ্ৰিজ চাহ খাবি আপনারা ঘরে চিনাকি আছে নাকি আমার এগুলা দৈ চিৰা খাব পাৰিম খাবি হা খাবি দো খাগে বল ক'ত আছে এতিয়া আছে না আছে ক'ৰবাত নহয় ক'ৰবাত খাবাহে লাগে পুলিচে যা ওচৰ ঘৰৰ ওচৰৰ পুলিচ ইয়াতে 598 ইয়াৰ পৰা 42 কিলোমিটাৰ 598 চাৰে বাৰটাত আমি পাই যাবও পাৰোঁ দে চাহকাপ খালে নাপাওঁ বিহু খাব আহিছে বুলি কালি কি কিমান কিলোমিটাৰ হ'ল বেয়া কালি কি কিমান কিলোমিটাৰ হ'ল ৰাতি গৈছে এতিয়া চিন্তা কৰা মই জানো তই তোৰ লগত যে গৈছিলো তাৰ মানুহ চিনি পাওঁ ঘৰটো কোনটো মুছলপুৰতে আছিল তো ৰাতি ভয় দি লৈ চিনি নাপায় নেকি তহঁতে আহিছিলি বোলে জয় দল শিবা দল ৰংঘৰ কাৰেং ঘৰ অসমৰ বিজয় কীৰ্তি হৰি গোপাল গোবিন্দ ৰাম হে জয় দল শিবা দল ৰাম ৰংঘৰ কাৰেং ঘৰ ৰাম অসমৰ বিজয় কীৰ্তি হৰি গোপাল গোবিন্দ তাকে দৈ ৰাম হে গোপাল গোবিন্দ ৰাম হে গোপাল গোবিন্দ ৰাম কমচে কম অজয় চলাই আছে ব্ৰেকটো মাৰিব
জালালক দিয়ে আনছিল আছে আর যারা লোক দিয়েছে বিহু মাৰিবলৈ জানি ঐ লাং লাং থৈ লাং লাং পদুমণি পুখুৰী জকাই বাং ৰঙিলিও পাই পমিলিও পাই জকাই ৰে বিহুলৈ হৈ যাং ঐ লাং থৈ লাং লাং কেচি জকাই বাং ঐ লাং থৈ লাং লাং কেচি জকাই বাং বিহু মাৰিবলৈ জানি ঐ লাং লাং থৈ লাং লাং পদুমণি পুখুৰী জকাই বাং ৰঙিলিও পাই পমিলিও পাই জকাই এয়া মৰামাৰে সোমাই কিনে আহি পাইছোঁ অলপ দূৰ আহি ইয়াত অলপ ফটো উঠোঁ চব খেতি পথাৰ ধান কাটি দিছে মাঘ বিহুৰ সময় আৰু এইপিনে চাওক সৰিয়হৰ খেতি চব নমাতি আহি পালোঁ বৰ্তমান যে কাম কৰিব আহিছিলে হাজিৰা কৰা আৰু গৈ আছোঁ এতিয়া আগলৈ এই বুঢ়াই কিন্তু এতিয়া বাঢ়িছে এই তোৰ আছে এটা ৰাস্তা এনেকৈ সোমাই যায় সেইটো ৰাস্তাৰ দৰে সেনা সেইটোৰ পৰা যায় ৰাস্তাটো পিছফালে যায় এতিয়া কিজানি বদলাইছে আমি কেইবছৰ হ'ল আহা সেইটো চকটো ভৰি মোক নিয়াল চাইনবোৰ্ড চাওঁচোন চাইনবোৰ্ডত লেখা নাই বগা আছে মুচি দিছে ভৰি মুখ নকয় আদাবাৰী আদালবাৰী আদালবাৰী পালোঁ আদালবাৰী এক কাপ ফ্ৰী চাহৰ সন্ধানত সময় নষ্ট কৰি সময় নষ্ট কৰা গৈছে কিছু মানে এতিয়া যাই থাকিব দি ইয়াৰ বা লৈ পেলাই উঠিব নেকি তোৰ ঘৰনো কেন নকৰে এতিয়া আহি পালোঁ বৰিমৌ ৰাইট চাইডে ঘৰটো মই জানো ৰাইট চাইডে নহয় যাই পেলাই ৰাইট চাইডে ৰাস্তা আছে সেইটো দি আৰু ৰাইট চাইডে ৰাইটে এই আহি পালোঁ এতিয়া মুছলপুৰ এই ৰয় তই দাৰাগাঁও যাবি না ভূটান চকী যাবি ভূটান চকী বঢ়িয়া দুটা এতিয়া সৰুত তুই ভূটান চকী যাওঁ ভূটান চকী না আৰু কি সিদিনা আহিছিলে ফুৰি গৈছো কাৰোবাৰ মৰমে মোৰ হৃদয় চুব মৰমৰ নদীখন বোৱাই নিব সপোনে জীৱনক জগাই কব মোৰ হেনো প্ৰেম হ'ল অজানিতে মনে মনে অজানিতে দিয়ক ঠিক আছে দিয়ক মাইনা হ'ব আছে নেকি সিদিনাৰ পৰা এইটো ফ্ৰী পোৱা নাই দিয়ক দিয়ক বেয়া ৰাস্তা গান লগা লগাম ৰ ৰাস্তাটো দেখাই আছোঁ চাই লওক ৰাস্তাৰ অৱস্থা ইমান সৰু সৰু তামোলৰ খেতি
ভূটানী তামোল বুলি কয় হৈ নাপায় হৈ নাপায় অলপ ভাল ৰাস্তা পাইছোঁ তাৰপিছত কথা কওঁ তামোল লঞ্চ নেকি ভাবিলে ইয়াত হাতী নখ বান্দৰ চব ওলায় জংঘলৰ আজি নদীটোতো পানী পাব পাৰো নেকি মজা ভালে নহয় এই পাৰ হ'ব লাগে মই এইটোত নাপাওঁ দেই বালিহে ইয়াৰ লগত ভৰা কৰে সিমান নহয় 9 কিলোমিটাৰ আছে 3 কিলোমিটাৰ হে লুনি তাৰ পৰা কথাটো কি জানা না উশাহ চুখা ল'ব লগা আছে যদি লৈ লয় কিন্তু ৰাস্তা অলপ ভাল নাই আগত যাই কিনে উশাহ নাপাওঁ এয়া চাই লওক ভিউ ভূটান চকী नहीं है 1500 भी कल भेज दिया रास्ता नहीं है 2 दिन ইয়াতে বহু জংঘলীয়া জীৱ জন্তু থাকে হাতী বাঘ চব আছে ইয়াতে ৰাতি ইয়াত থকাটো নিষেধে কৰে বান্দৰ আছে গছডালত ধৰিব পাৰিছে না নাই বহুত বান্দৰ আছে এইটো চাওক এইটো বান্দৰ এইফালে এইফালে নদীটো বৈ গৈছে नदी जाय पाबो सिनो ভূটানৰ পৰা বৈ আহিছে এই নদীটো চাই লওক 360 ভিউজ এইটোতে উঠিছিলোঁ অলপ আগতে এইটো ইয়াৰ চিৰি বগাই আহিছোঁ অলপ আগতে একদম ভাগৰ লাগি যায় উঠাতে বহুত দ এয়া চাওক নদীৰ ভিউ এয়া হৈছে ভূটান চকী চাওক 360 ভিউ এইফালে চাওক এই আগত ধৰিব পাৰিছেনে এইটো হৈছে চুইচ গেট নদীৰ ঢৌ চাওক দেখা পাইছেনে এক ছেকেণ্ড বেক কেমেৰাটো অন কৰি দি আছোঁ ঢৌ চাওক নদীৰ এয়া ইমান ধাৰ বৈ আছে এয়া হৈছে চুইচ গেটটো এইটো ধৰিব পাৰিছে না নাই এইটো ইয়াতে পানী ৰখাই দিয়া হয় এয়া চাওক চাৰিওফালে খিলেই খিল এইটোৱে হৈছে ভূটান চকী মোৰ চাউণ্ড শুনা পাইছে চাগে মই শুনাই দি আছোঁ পানীৰ ঢৌ চাউণ্ড পানীৰ মাজত আহি গৈছোঁ পানী চাৰিওফালে পানী এয়া চাওক পানীৰ মাজত আহি গৈছোঁ জোতা পানী খুলি লৈছোঁ জোতাও খুলি দিছোঁ পানীৰ তলত এতিয়া এয়া হৈছে
পুৰা পিছল শিলবিলাক। এইটো হৈছে পিকনিক স্পট। ইয়াতে পিকনিকবোৰ খাই, গাড়ী ৰখোৱা আছে ইয়াতে। সেইফালে পিকনিক খাই আছে, এইফালে এয়া হৈছে পিকনিক স্পট ভূটান চকী। 360 ভিউ এটা চাই লওক। এইফালে আছে নদীটো আৰু এইফালেও আছে এটা নদী, দুটা নদী বৈ গৈছে। পিকনিকবোৰ খাই মানুহবিলাক গ'লে ইয়াতে বেলেগ নাপালে বগৰী গছ বহুত পাব। চাৰিওফালে খালি বগৰী 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 বগৰী। হেল্ল', এয়া হৈছে পিকনিক স্পট ভূটান চকী। এয়া হৈছে পিকনিক স্পট, পিকনিক খাই আছে ইয়াতে। কিবা পায় নেকি? চব লেতেৰা কৰি থৈছে পিকনিক খাই খাই। গান্ধী 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 এইটো চাওক নদী, শিলে শিল ভৰ্তি। বৰফে পৰিব চাগে। এইটো এটা নদী হয় কিন্তু পানী নাই খালি বৰ্তমান। বাৰিষা বহুত পানী হয়, এইটো গোটেই নদী, এইবোৰ গোটেই নদী। আহোঁতে এতিয়া ৰাতি হ'ল। হোটেলত সোমাই কিবা এটা খালোঁ, চন্দ্ৰমা হোটেল, বৰজাৰ বৰামা নলবাৰী। তো এতিয়া আন্ধাৰে হৈ গ'ল। আজিলৈ ব্লগটো এইখিনিয়ে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে। লগ পাম নতুন ব্লগত। বাই বাই।